জয় হিন্দ বন্ধু বান্ধৱীসকল, মই অনমোলে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আনিছোঁ 20টা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, যিকেইটা কুৱেশ্যন আনচাৰ আগন্তুক আপোনালোকৰ লিখিত পৰীক্ষাসমূহত আহিবলগীয়া। আশা কৰোঁ আপোনালোকৰ বাবে বহুত প্ৰয়োজনীয় হ'ব তথা হেল্পফুল হ'ব। আৰু লগতে আপুনি চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নপাহৰিব। আৰু লগতে ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, তাত গৈ জইন হৈ ল'ব পাৰিব। বলক তেনেহ'লে আজি ভিডিঅ'ত থকা মূল প্ৰশ্নকেইটালৈ আগবাঢ়োঁ। ডেইলি আছামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক। আজিৰ এই ভিডিঅ'টোৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল? ইয়াতে এ অপশ্যনত দি আছে দীপালী বৰঠাকুৰ, বি অপশ্যনত দি আছে জুবিন গাৰ্গ, চি অপশ্যনত দি আছে ডক্টৰ ভূপেন হাজৰিকা আৰু ডি অপশ্যনত দি আছে হেমচন্দ্ৰ বৰুৱা। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডক্টৰ ভূপেন হাজৰিকা, তথা অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 2, অসমত মঞ্চৰ জন্মদাতা কোন আছিল? ইয়াতে এ অপশ্যনত দি আছে শ্ৰী শ্ৰী মাধৱদেৱ, বি অপশ্যনত দি আছে ভৱেন্দ্ৰনাথ শইকীয়া, চি অপশ্যনত দি আছে শ্ৰী শ্ৰী শংকৰদেৱ আৰু ডি অপশ্যনত দি আছে যতীন্দ্ৰনাথ দুৱৰা। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শ্ৰী শ্ৰী শংকৰদেৱ, তথা অসমত মঞ্চৰ জন্মদাতা আছিল শ্ৰী শ্ৰী শংকৰদেৱ। মনত ৰাখিব, এইখিনি বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 3, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? ইয়াতে এ অপশ্যনত দি আছে আহ্বান থিয়েটাৰ, বি অপশ্যনত দি আছে কহিনুৰ থিয়েটাৰ, চি অপশ্যনত দি আছে সূৰ্য থিয়েটাৰ আৰু ডি অপশ্যনত দি আছে নটৰাজ থিয়েটাৰ। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নটৰাজ থিয়েটাৰ, অৰ্থাৎ অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম হৈছে নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? ইয়াতে এ অপশ্যনত দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা, বি অপশ্যনত দি আছে লক্ষ্মীনাথ বেজবৰুৱা, চি অপশ্যনত দি আছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু ডি অপশ্যনত দি আছে পমথেজ বৰুৱা। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা, তথা প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটি কিমান চনত নিৰ্মাণ হৈছিল? ইয়াতে এ অপশ্যনত দি আছে 1970 চনত, বি অপশ্যনত দি আছে 1975 চনত, চি অপশ্যনত দি আছে 1980 চনত আৰু ডি অপশ্যনত দি আছে 1972 চনত। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1972 চনত, তথা প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটি 1972 চনত নিৰ্মাণ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? ইয়াতে এ অপশ্যনত দি আছে শকুন্তলা, বি অপশ্যনত দি আছে জয়মতী, চি অপশ্যনত দি আছে ভাইটি আৰু ডি অপশ্যনত দি আছে ককাৰ দেউতা, নাতি আৰু হাতী। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শকুন্তলা, অৰ্থাৎ প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম হৈছে শকুন্তলা। নেক্সট কুৱেশ্যন নম্বৰ 7, ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কিহৰ পদক লাভ কৰিছিল? ইয়াতে এ অপশ্যনত দি আছে তামৰ পদক, বি অপশ্যনত দি আছে ৰূপৰ পদক, চি অপশ্যনত দি আছে স্বৰ্ণ পদক আৰু ডি অপশ্যনত দি আছে ওপৰৰ এটাও নহয়। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, স্বৰ্ণ পদক, অৰ্থাৎ ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, ৰিঅ' অলিম্পিকত কোনখন দেশে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল? এ অপশ্যনত দি আছে ভাৰত, বি অপশ্যনত দি আছে ব্ৰিটেইন, চি অপশ্যনত দি আছে ইংলেণ্ড আৰু ডি অপশ্যনত দি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, আমেৰিকা যুক্তৰাষ্ট্ৰ, অৰ্থাৎ ৰিঅ' অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰ দেশে প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, ৰিঅ' অলিম্পিক গেম কোনখন দেশত অনুষ্ঠিত হৈছিল? বন্ধুসকল, ইয়াতে এ অপশ্যনত দি আছে আফ্ৰিকা, বি অপশ্যনত দি আছে ইউৰোপ, চি অপশ্যনত দি আছে ব্ৰাজিল আৰু ডি অপশ্যনত দি আছে ইংলেণ্ড। বন্ধুসকল, এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ব্ৰাজিল, অৰ্থাৎ ৰিঅ' অলিম্পিক গেম ব্ৰাজিল দেশত অনুষ্ঠিত হৈছিল। বন্ধুসকল, যদি আপোনালোকে পাৰে এই ৰিঅ' অলিম্পিক গেম তথা ব্ৰাজিলত হোৱা যোনখন অলিম্পিক গেমছ আছিল কোন চনত হৈছিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিসকলে পাৰে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন নম্বৰ 11, বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি?
ইয়াতে এ অপশ্যনত দি আছে হাইগ্ৰমিটাৰ, বি অপশ্যনত দি আছে থাৰ্মোমিটাৰ, চি অপশ্যনত দি আছে বেৰমিটাৰ আৰু ডি অপশ্যনত দি আছে নেন'মিটাৰ। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইগ্ৰমিটাৰ, অৰ্থাৎ হাইগ্ৰমিটাৰ যন্ত্ৰৰ সহায়ত বায়ুমণ্ডলৰ চাপ জোখা হয়। বন্ধুসকল নেক্সট কুৱেশ্যন নম্বৰ 12, সালোক সংশ্লেষণৰ কাৰ্যকাৰী একক কি? এনেকুৱা ধৰণৰ প্ৰশ্ন বিজ্ঞানৰ বিষয়ক যোনবিলাক প্ৰশ্ন আলোচনা কৰি আছোঁ সকলোবিলাক আহি থকা দেখা যায়। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভালদৰে মন দি চাওক ভিডিঅ'টো, আৰু যদি এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে অনাগত দিনত এনেকুৱা ভিডিঅ' যেতিয়া মই আপলোড কৰিম তাৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাব। ঠিক আছে, এই প্ৰশ্নটোৰ এ অপশ্যনত দি আছে হৰিকণা, বি অপশ্যনত দি আছে পট্টহৰি, চি অপশ্যনত দি আছে কোৱাণ্টাছম আৰু ডি অপশ্যনত দি আছে পট্টহৰি। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কোৱাণ্টাছম, অৰ্থাৎ সালোক সংশ্লেষণৰ কাৰ্যকাৰী একক হৈছে কোৱাণ্টাছম। নেক্সট কুৱেশ্যন নম্বৰ 13, শুকান বীজ পানীত থ'লে ওফন্দি উঠা প্ৰক্ৰিয়াটোক কি বোলে? বিজ্ঞান বিষয়ৰ প্ৰশ্ন এইবিলাক আহি থকা দেখা যায়। ইয়াতে এ অপশ্যনত দি আছে ব্যাপন, বি অপশ্যনত দি আছে অৱৰোপণ, চি অপশ্যনত দি আছে অৱশোষণ আৰু ডি অপশ্যনত দি আছে আকৃতি। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৱশোষণ, অৰ্থাৎ শুকান বীজ পানীত থ'লে ওফন্দি উঠা প্ৰক্ৰিয়াটোক অৱশোষণ বোলে। বন্ধুসকল নেক্সট কুৱেশ্যন নম্বৰ 14, আল্টিমিটাৰৰ দ্বাৰা কি জোখা হয়? এই প্ৰশ্নটোৰ 4টা অপশ্যনৰ ভিতৰত এ অপশ্যনত দি আছে গাখীৰৰ ঘনত্বৰ, বি অপশ্যনত দি আছে উচ্চতা, চি অপশ্যনত দি আছে ওজন, ডি অপশ্যনত দি আছে দৈৰ্ঘ্য। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো তথা শুদ্ধ অপশ্যনটো কি হ'ব বা তথা শুদ্ধ বিকল্পটো কি হ'ব আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই আপোনালোকলৈ এইটো ৰাখিছোঁ। ঠিক আছে, আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 15, বতাহৰ বেগ কোনবিধ সঁজুলিৰ সহায়ত জোখা হয়? ইয়াতে এ অপশ্যনত দি আছে এনিমিটাৰ, বি অপশ্যনত দি আছে ৰেইন গজ, চি অপশ্যনত দি আছে থাৰ্মোমিটাৰ আৰু ডি অপশ্যনত দি আছে মনোমিটাৰ। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব তথা শুদ্ধ বিকল্পটো হ'ব এনিমিটাৰ, অৰ্থাৎ বতাহৰ বেগ এনিমিটাৰ সঁজুলিৰ সহায়ত জোখা হয়। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। নেক্সট কুৱেশ্যন নম্বৰ 16, ACRAY কি? ইয়াতে এ অপশ্যনত দি আছে এটা মিনি কম্পিউটাৰ, বি অপশ্যনত দি আছে এটা ছুপাৰ কম্পিউটাৰ, চি অপশ্যনত দি আছে এটা PC আৰু ডি অপশ্যনত দি আছে এটা লেপটপ। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এটা ছুপাৰ কম্পিউটাৰ, অৰ্থাৎ ACRAY হৈছে এটা ছুপাৰ কম্পিউটাৰ। কম্পিউটাৰ বিষয়ৰ প্ৰশ্ন এইটো মনত ৰাখিব। ঠিক আছে, ইম্পৰ্টেণ্ট হয়, আহি থকা দেখা যায় এনেকুৱা ধৰণৰ প্ৰশ্ন। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 17, শব্দৰ প্ৰাবল্য কি এককত জোখা হয়? এই প্ৰশ্নটোৰ 4টা অপশ্যনৰ ভিতৰত এ অপশ্যনত দি আছে এম্পিয়াৰ, বি অপশ্যনত দি আছে ডেচিবল, চি অপশ্যনত দি আছে লুমেন আৰু ডি অপশ্যনত দি আছে ওম। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেচিবল, অৰ্থাৎ শব্দৰ প্ৰাবল্য ডেচিবলৰ এককত জোখা হয়। এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্নসমূহ আহি থকা দেখা যায়। মই আকৌ অনুৰোধ কৰিছোঁ ভালদৰে ভিডিঅ'টো চাবলৈ। ঠিক আছে, আৰু ভিডিঅ'টো লাইক কৰা যদি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহিছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 18, তলত দিয়া কোনবিধ মৌল ধাতুকল্প নহয়? ইয়াতে এ অপশ্যনত দি আছে লু, বি অপশ্যনত দি আছে চিলিকন, চি অপশ্যনত দি আছে বৰণ আৰু ডি অপশ্যনত দি আছে এণ্টিমনি। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লু, অৰ্থাৎ তলত যোনকেইটা 4টা অপশ্যন দি আছে সেই 4টা অপশ্যনৰ ভিতৰত লু অপশ্যনটো হৈছে মৌল ধাতুকল্পৰ নহয়। নেক্সট কুৱেশ্যন নম্বৰ 19, 1985 চনত ভাৰতৰ প্ৰথমটো ব্ৰিডাৰ ৰিয়েক্টৰ ক'ত স্থাপন কৰা হৈছিল? বন্ধুসকল এই প্ৰশ্নটোৰ 4টা অপশ্যনৰ ভিতৰত এ অপশ্যনত দি আছে তাৰাপুৰত, বি অপশ্যনত দি আছে শ্ৰীনগৰত, চি অপশ্যনত দি আছে শ্ৰীহৰিকোটাত আৰু ডি অপশ্যনত দি আছে কল্পকমত। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কল্পকমত, অৰ্থাৎ 1985 চনত ভাৰতৰ প্ৰথমটো ব্ৰিডাৰ ৰিয়েক্টৰ কল্পকমত স্থাপন কৰা হৈছিল। বন্ধুসকল আজি এই ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন তথা শেষ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 20, LSD কিহৰ পৰা তৈয়াৰ কৰা হয়? বন্ধুসকল এই প্ৰশ্নটোৰ 4টা অপশ্যনৰ ভিতৰত এ অপশ্যনত দি আছে কুইনাইনৰ পৰা, বি অপশ্যনত দি আছে ভেকুৰৰ পৰা, চি অপশ্যনত দি আছে এলকহলৰ পৰা
আৰু ডি অপশ্যনত দি আছে গাখীৰৰ পৰা। বন্ধুসকল এই প্ৰশ্নটোৰ শুদ্ধটোতো হ'ব অপশ্যন বি ভেঁকুৰৰ পৰা, অৰ্থাৎ LSD ভেঁকুৰৰ পৰা তৈয়াৰ কৰা হয়। বন্ধুসকল আজিও এই ভিডিঅ'টো কেনে লাগিল তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে বন্ধুসকল, পুনৰ অন্য এটা ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ বাই। ডেইলি আছামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক।